Hello everyone, আজি বলক আৰু এটা নতুন জেগা ফুৰি আহো কেনবেৰাত। এইটো হ'ল ৰয়েল অষ্ট্ৰেলিয়ান মিণ্ট। অষ্ট্ৰেলিয়াত দুটা মিণ্ট আছে, এটা আছে কেনবেৰাত যিটো আজি মই আহিছোঁ, আৰু ছেকেণ্ডটো আছে পাৰ্থত। আৰু এইবোৰ দগাপালা আছে। এইবোৰ আগত যেতিয়া মেটেলৰ কইন বনাবলৈ যিবোৰ মেটেল লাগে সেইবোৰ জুখি মেলি মাপ কৰা যিবোৰ দৰকাৰ হৈছিলে সেইবোৰে আছে, যিবোৰ সেইটো টাইমত ইউজ হৈছে। আৰু বহুত ইনফৰমেশ্যন ধুনীয়াকৈ প্ৰভাইড কৰা হৈছে এইটো জেগাত। ডিফাৰেণ্ট ডিনমিনেশ্যনছ অফ কইনছ আৰু কেনেকৈ এইবোৰ কইনছ বনাবলৈ মেটেলবোৰ ট্ৰান্সপৰ্ট কৰিছিলে এনেকৈ ট্ৰেইনত, সেইটো ডিছপ্লে আছিলে যে সেইবোৰ ইনফৰমেশ্যন প্ৰভাইডেড হিয়াৰ। আৰু এই চিৰিটো আছে যে বিৰাট ইণ্টাৰেষ্টিং, গিভেন ডেট এইটো ৰয়েল অষ্ট্ৰেলিয়ান মিণ্ট হয়। আইডিয়াটো চাওকচোন কিমান ধুনীয়া। সেইবোৰ যে চিলভাৰ গোল গোল বস্তুবোৰ দেখিছে সেইবোৰ খুচুৰা পইচা। আৰু এটা এইটো ভাৰ্টিকেল ডিছপ্লে, এইবোৰ কইন নহয় পিছে, কিন্তু এটা বিৰাট ধুনীয়া ডিছপ্লে। আৰু এইবোৰ পেটাৰ্ণবোৰ যে দেখিছে সেইবোৰ চব কইন খুচুৰা পইচাই বনাইছে। আৰু এটা ছেকশ্যনত মেটেলৰ ইনফৰমেশ্যন আছে, মেডেল যিহেতু মেডেল বনাবলৈও কইনৰ নিচিনা মেটেলৰ দৰকাৰ হয়, সেইকাৰণে এইবোৰ মেডেল কেতিয়া দিয়া আৰম্ভ হ'ল, কেনেকৈ সেইবোৰ বনাইছিলে আৰু কি কাৰণে দিছিলে আৰু কোন এইবোৰ মেডেলৰ ৰেচিপিয়েণ্ট আছিলে, সেইবোৰ ইনফৰমেশ্যন এইটো ছেকশ্যনত ৱাজ প্ৰভাইডেড। আৰু এইফালে এটা ছেকশ্যন স্পেচিয়েলি ডিভ'টেড টু ৱাটাৰ ফ্লাৱাৰ, উইচ ইজ ভেৰি স্পেচিয়েল টু অষ্ট্ৰেলিয়ান। আৰু এটা এইটো মেটেল ডিছপ্লে, কি ধুনীয়া। আৰু কিছুমান ষ্টৰী, যেনেকৈ এইবোৰ কইন বনাবলৈ কি ধৰণে বহুত ট্ৰায়েল এণ্ড এৰাৰ হ'ল টু গেট দ্য ৰাইট প্ৰপ'ৰ্শ্যন অফ মেটেল, সেইবোৰ ইনফৰমেশ্যন ইয়াত প্ৰভাইড আছে। আৰু কেনেকৈ দ্য হোল প্ৰচেছ ৱেণ্ট অন ফৰ এ লং টাইম। আৰু এইবোৰ চাম কণ্টেম্পৰেৰী টাইমছত যিবোৰ কইনছ ইউজ হয়, এতিয়াতো বেছি টেকন'লজি ইউজ হয়, চ' ইটছ নট এজ মেনুৱেল, আৰু প্ৰচেছটো অকণমান ইজি হৈ গৈছে। সেইবোৰ ইনফৰমেশ্যন ইয়াত প্ৰভাইডেড আছে। আৰু 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 কিছুমান ফটো আছে, আৰু এইবোৰ কাৰেঞ্চি আৰু কইনছৰ ডিছপ্লেজত আছে। তেনেকৈ বেলেগ বেলেগ টাইমছৰ কোন টাইমত কি কইন ইউজ হৈছিলে সেইবোৰ ইয়াত ইনফৰমেশ্যন আছে। আৰু বহুত ষ্টৰী ইয়াত প্ৰভাইড আছে, যেনেকৈ বাৰ্টাৰ ছিষ্টেমৰ পৰা কেনেকৈ কইনছ ডেভেলপ হ'ল, সেইবোৰ ইনফৰমেশ্যন এইটো জেগাত আছিলে। Hope you enjoyed the video. Thank you. Bye-bye.